এভৰিৱান, মই দীপ্তি চেতিয়াই পুনৰ আন এটা ভিডিঅ' লৈ আহিছোঁ। আজি দেওবাৰ, সেইকাৰণে অলপ বেলেগ ধৰণে খানা বনাওঁ অকণমান। এয়া বনাবলৈ লৈছোঁ মই মাছৰ পেটু। এয়া মাছৰ পেটু আৰু কেৰাহীত তেল দিলোঁ, গৰম কৰিলোঁ। এতিয়া এইখিনি দিলোঁ পিঁয়াজ, জলকীয়া, নিমখ আৰু হালধি দিম। এয়া এতিয়া ভাজি আছোঁ মই। তাৰপিছতে বেঙেনাখিনি দি দিলোঁ। আৰু এতিয়া পেটুখিনি দি দিলোঁ আৰু এইখিনি অলপ ভাজিম এতিয়া মই অলপ সময়, যেতিয়ালৈকে থুপথুপীয়া নহয় তেতিয়ালৈকে ভাজি থাকিম। আৰু মই খুব ভাল পাওঁ বেঙেনা দি পেলাই মাছৰ পেটু খাবলৈ। আমাৰ মানুহজনেও ভাল পায়। আৰু এয়া ভতুৱা শাক, বেঙেনা আৰু মটৰ দিছোঁ। আৰু এয়া তাত দিবলৈ নহৰু আৰু জলকীয়া, তেল অকণমান দি লৈছোঁ। আৰু এতিয়া মই ভাজিম ভতুৱা শাক। ভতুৱা শাক অকলে নহয়, জিলিমিলি শাকো আছে অকণমান লগতে মিক্স কৰি। আৰু এইপিনে মাছ ফ্ৰাই কৰি আছোঁ মই। এয়া মাছ ফ্ৰাই কৰি আছোঁ। এইখিনি মই সৰিয়হ দি বনাম। এই ভিডিঅ'টো মই সম্পূৰ্ণ কমপ্লিট কৰিব নোৱাৰিলোঁ কিবা এটা কাৰণত। মাছৰ কাৰণে এয়া দি দিলোঁ। এয়া ভতুৱা শাক বনাই আছোঁ এতিয়া। এয়া মাছ ভতুৱা শাক হৈ গ'ল, এয়া মাছ ফ্ৰাই হৈ গ'ল। আৰু এতিয়া মাছৰ কাৰণে এয়া মই সৰিয়হ দি মাছ বনাম। এইখিনি আপোনালোকে সকলোৱে বনাব জানে, সেইকাৰণে মই বিশেষকৈ কোৱা নাই। গোটেইখিনি পেষ্ট দি দিলোঁ। বিলাহী, সৰিয়হ, নহৰু, আদা চব আছে। আৰু আলু দি পেলাই এয়া আমি ভাত ৰেডি হৈ গ'ল। আমি ভাত খাই গ'লোঁ মোনাবাৰী কাঠনি বাৰী। যোৱা দেওবাৰে ইয়াত নখোৱা পাতিছিলে। আৰু যোৱা দেওবাৰে আমি তাত যোৱা নাই, তথাপিতো মই আপোনালোকক এটা ডেছক্ৰিপশ্যন বক্সত লিংক এটা দিম। সেইটোত আপোনালোকে চাব পাৰিব গোটেই ভিডিঅ'টো। আপোনাৰ গোটেই সেইদিনাখন ছানডে' কি হৈছিলে তাত গোটেইখিনি দেখা পাব। আৰু জোনমণি কিটচেন এণ্ড ব্লগছত গোটেই ভিডিঅ'টো দেখা পাব। আৰু চাবচোন, খুব ভাল লাগিছিলে। এয়া আমাৰ ল'ৰা আৰু বাপেক আৰু খুৰাক দুটাকৰ লগত। এয়া পূৰা সৰিয়হ গছ। আৰু এইবোৰ সেইদিনাখন ইয়াতে খোৱা বোৱাও হৈছিলে, নাচ গান হৈছিলে, খেল হৈছিলে। আৰু এই বস্তুটো আপোনালোকে কমেণ্ট বক্সত জনাবচোন, এইটো কি বুজাইছে। আমাৰ ল'ৰাক সৰিয়হৰ মাজত এয়া ভিডিঅ' এটা বনালোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক আৰু শ্বেয়াৰো কৰি দিব। যিসকলে নতুনকৈ চাইছে মোৰ চেনেলটো, প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াত যোৱাৰ পিছত আমি ঘৰলৈ গ'লোঁ, মোৰ ঘৰলৈ, মামা ঘৰলৈ গ'ল ল'ৰা। তাত এটা মই বহুত বিয়া নহওঁতে কিনিছিলোঁ এটা গঁড়। সি তাত গ'লে সেইটোত উঠিবই মুঠতে। আজি উঠি লৈ পেলাই তাক যা কৈছে, মানে পিঠিত উঠি লৈছে, খেলিছে তাৰ লগত। আৰু ইয়াত দুপৰীয়া সময়ত আমি বজাৰলৈ গৈছিলোঁ। তেতিয়া দুটা কুকুৰ পালোঁ। ইমান ধুনীয়া কুকুৰ কেইটা। আমাৰো আগতে এটা এনেকুৱা আছিলে, সেইকাৰণে মৰম লাগে বহুত। সেইকাৰণে এবাৰ ধৰি পেলাই ল'লোঁ আৰু ভিডিঅ' এটা বনাই আনিলোঁ।